ৱৰ্ল্ড কাপ চালে কি হয়, আম, ইণ্ডিয়া ইণ্ডিয়া এতিয়া ময়ো মানে কি হৈছে এতিয়া সেই ফ্ৰেম অফ সেইখিনি মানে স্কিম অফ থিংছত আহি গৈছোঁ ন। তে এতিয়া ইণ্ডিয়াৰ খেলা যেতিয়া মই চাওঁ মোৰ লাগে যে মই কিবা এটা ভুল কৰিছোঁ বা মই কিবাখিনি কৰা নাই, ৰান কৰা নাই হওক, পাৰফৰ্মেঞ্চ কৰা নাই হওক, বা আই এম নট ট্ৰেইন হাৰ্ড ইনাফ, বা কিবা এটা মই লেক কৰি আছোঁ সেইকাৰণে মই ইণ্ডিয়া টীমত নাই। সেইটো চাই পেলাই সেই ফিলিংটো মোক নালাগে ন। সেইটো ফিলিং এভইড কৰাতকৈ মই গৈ পেলাই নেটত প্ৰেক্টিচ কৰোঁ। বাট যেতিয়া ইণ্ডিয়াৰ মেটচ চলিছে মই শুই আছোঁ, ইণ্ডিয়া মেটচ শেষ হ'লে শুই উঠি পেলাই ৰাতিপুৱা জিমত গৈ আছোঁ। আই থিংক সেই ফিলিংটো আহে সেইকাৰণে মই কৰিছোঁ যে নাই, খেলাটো চাম কিয়, যেতিয়া খেলিম নিজকে চাই ল'ম। তে সেনেকুৱা এটা মাইণ্ডছেট লৈ গৈ আছোঁ। বেয়া হওক ভাল হওক এইটো মোৰ বেলেগে কি কয় একদমেই মোৰ মতলব নাই। মই সেইটো বস্তু সেনেকৈ ভাবি আছোঁ যে যেতিয়া মই সিহঁতৰ খেলা চাওঁ মোৰ লাগে কিবা এটা মই লাইক কৰিছোঁ। সেইটো বস্তুৱে যদি জিম্বাবৱে টুৰত নাম আহে তে এন চি এত যোৱা হ'ব। তাৰ বাহিৰেতো এন চি এত এনেকুৱা যোৱা একো মানে প্লেন এটা নাই। বিকজ টুৰ্ণামেণ্ট যদি আমি ডমেষ্টিক চাব যাওঁতে অলপ ভালেখিনি টাইম আছে, ছেপ্টেম্বৰত ডমেষ্টিক আৰম্ভ হ'ব। আই থিংক বৰ্তমান প্ৰেক্টিচ কৰি আছোঁ, জিমত যিখিনি কাম কৰিব লাগে কৰি আছোঁ, ফিট হোৱা যিখিনি বা ইঞ্জুৰি যিখিনি আছিলে আই পি এলৰ সেইখিনি ভাল কৰিব চেষ্টা কৰি আছোঁ। আৰু যদি কল আপ আহে তে এন চি এ যোৱা হ'ব, নহ'লেতো ইয়াতে প্ৰেক্টিচ কৰিম। নাগপুৰত যোৱা কথা আছে। নাগপুৰত যোৱা কথা আছে। আমাৰ হাই পাৰফৰ্মেঞ্চ যিটো চেণ্টাৰ আছে ৰাজস্থান ৰয়েলছত, মই আৰু ধ্ৰুৱ জুৰেল গৈ আছোঁ এতিয়া। যে আমি যদি জিম্বাবৱে টৰত নামটো আহে তাৰ আগতে আমি ৰেডি হ'ব লাগিব। এতিয়া 21 তাৰিখৰ পৰা আমি প্ৰেক্টিচটো আৰম্ভ কৰি দিম। জিম্বাবৱেত কেনেকুৱা কণ্ডিশ্যনছ হ'ব, শ্ল' উইকেট, বলাৰ্ছ কেনেকুৱা হ'ব, কেনেকুৱা ধৰণৰ বলাৰ্ছ হ'ব। আই থিংক সেইটো আমি ৰেডি নিজকে কৰি আছোঁ। এতিয়া নাম আহে নাহে এইটো মোৰ ওপৰত নাই, কিন্তু ৰেডি হোৱা মোৰ কাম। আই থিংক এইবাৰ গৈ পেলাই সেই বস্তুটো ৰেডি কৰিব লাগিব। আৰু ৱৰ্ল্ড কাপ এতিয়া চলি আছে, ইয়াত ইণ্ডিয়া টীমক লৈ কেনেকুৱা আশা কৰিছে? চাওক, ইণ্ডিয়া টীমক লৈ অফক'ৰ্ছ বায়েষ্ট আনচাৰ এটা থাকে যে বিচাৰোঁ ইণ্ডিয়ান টীম জিকক। কিন্তু মই আগতো এইটো কৈছোঁ যে মই ৱৰ্ল্ড কাপটো এইবাৰ ইমান চাই থকা নাই, কিন্তু মই আশা কৰোঁ যে আমি ভাল ক্ৰিকেট খেলোঁ। সকলো